देरफुनायावनो बिमा बिफानिफ्राय जानगार जानाय 10 बोसोरनि अर्नब बर'नि जिउ दावहा। अर्नब बर'नि बिमाया अर्नबखौ नागारनानै गुबुनजों थांनायजों लोगोसे बिफायाबो खामानि मावनो थांनानै 10 दान जेबो खौरां लायाखै फिसाज्ला अर्नबखौ। अर्नबनि बिफानि मुङा मिथुन बर'। अर्नबा बुंनाय बायदिब्ला बिथांनि न'आ बाक्सा जिल्लानि मुसलपुराव। नाथाय मुसलपुरनि बबे ओनसोल बबे गामियाव न' बेखौबो मिन्थिया अर्नबा। सासेल' बिबैजों अर्नबा थायो नलबारिनि गंसे भारा न'आव। बेरामि बिबैनि जोथोन नायनायनि बिबान दा अर्नबनि सायाव। बेनिखायनो गोबां थावनियाव गिदिंबायना बिबायो अर्नबा। दिनै बाक्सा जिल्लानि नया बस्तियाव बिबायनाय थासारियाव अर्नबखौ नुसनो UPPLनि मिरु लाइमोन दालायनि नेहाथारि हरे कृष्ण पाठकआ। लोगो लोगो अर्नबजों रायज्लायना एबसुनि नबस्ति दखरा समितिनि हेफाजाबाव अर्नबखौ फाहामसालियाव लाबोना सावस्रि आनजाद खालामनायजों लोगोसे गोदान खसाब गथायो। अर्नबनि बिमा बिफाखौ खावलायो गावनि फिसाज्लाखौ बजबना लानो थाखाय। আমি বাগানপাৰা নয়া বস্তি এখন চাহ দোকানত চাহ খাই থকা অৱস্থাত এই কণমানি ভাইটিজনে আহি কোনোবাক 10 টকা কোনোবাক 5 টকাকৈ পইচা খুজি আছে। যেতিয়া আমাক আহি পইচা খুজিলে আমি সুধিলোঁ যে ভাইটি তুমি স্কুলত যাবৰ সময়ত তুমি স্কুলত নগৈ তুমি কিয় পইচা আৰতাৰি দোকানে দোকানে পইচা খুজিব লগা হ'ল। তেতিয়া তেওঁ ক'লে যে মোৰ সৰুতে মা বেলেগৰ লগত পলাই গৈছে আৰু দেউতা আজি 10 মাহ হ'ল তেওঁ কাম কৰিব গৈ তেওঁৰ দেউতাক বোলে উভতি অহা নাই। গতিকে তেতিয়া আমি তেওঁৰ ঘৰৰ সম্পূৰ্ণ পৰিচয় ল'ব চেষ্টা কৰিলোঁ। তেওঁ কৈছে তেওঁৰ নামটো অৰ্ণৱ বড়ো আৰু তেওঁৰ দেউতাকৰ নাম মিথুন বড়ো। মুছলপুৰ নিবাসী, কিন্তু মুছলপুৰ অঞ্চলৰ কোনখন গাঁৱত তেওঁৰ ঘৰ সেইটো কিন্তু ক'ব পৰা নাই। সেয়েহে আমি ভাবিলোঁ যে তেওঁৰ এতিয়া একমাত্ৰ লগৰী হৈছে এই বৃদ্ধ আইতাকগৰাকী। এতিয়া তেওঁ কোৱা মতে আইতাকগৰাকী অসুস্থ হৈ আছে আজি কিছুদিনৰ পৰা, আৰু নলবাৰীত তেওঁ এটি ভাড়া ৰুমত ভাড়া কৰি তেওঁ জীৱন যাপন কৰি আছে। কিন্তু আমি জিলা প্ৰশাসনক এইটো অনুৰোধ জনাম, তেওঁ ইতিমধ্যে কৈছে যে তেওঁ 3য় শ্ৰেণীত পঢ়ি আছে। তেওঁ 3য় শ্ৰেণীত পঢ়ি থাকি সপ্তাহৰ 2টা দিন তেওঁ স্কুলত যায়, বাকীকেইটা দিন তেওঁ এনেকৈ আৰে দোকানে দোকানে গৈ 5 টকা 2 টকা 1 টকাকৈ খুজি তেওঁ ঘৰ চলাই আছে। এই 10 বছৰীয়া এই সৰু ল'ৰাজনে এখন ঘৰৰ দায়িত্ব ল'বলগীয়া হৈছে। আমি জিলা প্ৰশাসনক অনুৰোধ জনাম যে তেওঁৰ দেউতাক আচলতে ক'ত আছে, এই ঘটনাটো যাতে অলপ উচিত তদন্ত কৰে, এইটো বাক্সা জিলা প্ৰশাসনলৈ আমাৰ অনুৰোধ। আৰু তেওঁৰ যাতে পঢ়ুৱা পাতিৰ ক্ষেত্ৰত আমাৰ বাক্সা জিলা প্ৰশাসন তথা আমাৰ বিভিন্ন জাতীয় দল